हाय गाइज मैं पंखीয়ে स्वागतम জানাইছো मोर चेनेल অসমীয়া বোৱাৰী पंखीले आशा करो आपनालोक सकलो भाले আছে मोरो भाले আজি মই আকৌ এটা নতুন ৰেচিপি লৈ आपनालोকৰ ওচৰলৈ আহিছো যেহেতু এতিয়া আমৰ বতৰ আমি আমৰ আচাৰ খাই সকলোৱে ভাল পাওঁ হেয়ে মই আজি আমৰ আচাৰনো কেনেকৈ বনালো আৰু কেনেকৈ বনালেনো বেছি দিনলৈ আমৰ আচাৰ ভালে থাকে তাকে ভিডিও লৈ আজি आपनालोকৰ ওচৰলৈ পুনৰ আহিছো যদি মোৰ ভিডিও সমূহ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আহকচোন ভিডিওটো আৰম্ভ কৰো যেহেতু মই আমৰ আচাৰ বনাম কেঁচা আম মই লৈছো 1 কেজি আম লৈছো আৰু এখিনি ভালকৈ ধুই শুকুৱাই লৈছো আমখিনি মই সৰু সৰুকৈ কাটি ললো আমৰ জিমটো মই পেলাই দিয়া নাই আমৰ জিম থাকিলে আমৰ আচাৰ খাই খুবেই ভাল লাগে এতিয়া মই এইখিনিত নিমখ দি পেলে ভালকৈ লৰাই লম নিমখ অলপ বেছিকৈ দিব যাতে ভালকৈ গুটেইখিনিত লাগি যায় এতিয়া মই এইখিনি 3 পৰা 2 দিনৰ কাৰণে ঢাকি ৰাখিম আমখিনি নিমখ পানীৰ পৰা চাকি লৈ মই ইয়াতে এতিয়া হালধি অলপ খানি দিছো আৰু এইখিনি ৰ'দত শুকাবলৈ দিম আমত দিবলৈ মই মিঠাতেল গৰম কৰিছো আপোনালোকে মিঠাতেলৰে ব্যৱহাৰ কৰিব শুকাই থোৱা আমখিনিত মই অকনমান ৰেড চিলি খানি দিছো এসা গেছত মই পেনখন পাতি দিছো কিন্তু মই গেছটো অন কৰি দিয়া নাই 1 কাপ দিছো জিৰা 1 কাপ দিছো গুৱামুৰি তাৰ পাছত 1 কাপ লৈছো মই ধনিয়া গুটি আৰু 1 কাপ লৈছো মই বগা সৰিয়হ আপোনালোকে কলা সৰিয়হটো ব্যৱহাৰ কৰিব পাৰে মই বগা সৰিয়হ দিছো সৰিয়হ দিলে আচাৰ বহু দিনলৈ বেয়া নহয় এখিনি মই এতিয়া গেছটো অন কৰি লো ফ্লেমত এখিনি মই ভালকৈ ভাজি থাকিম কিন্তু আপোনালোকে এটা কথা মন কৰিব এখিনি ভাজুতে অলপ সাৱধান হ'ব একেৰাহে এখিনি লৰাই লৰাই ভাজি থাকিব নহলে পুৰা যাব আৰু মই এতিয়া লাষ্টত দি দিছো মেথি গুটি দিলে আচাৰৰ গোন্ধটো বিৰাটেই ধুনিয়া হয় এতিয়া মই এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি পেলে মই এইখিনি ধুনিয়াকৈ গ্ৰাইণ্ড কৰি লম আৰু এইখিনি পিছুতে একেবাৰে মিহি কৰি নেপেলাব চাওক মই একেবাৰে মিহি কৰি পেলোৱা নাই অলপ গুটা গুটা ধৰণৰ থাকিব লাগে তেতিয়া আচাৰটো খাবলৈ বিৰাটেই ধুনিয়া হয় গুৰি কৰি লোৱা মছলাখিনি মই আচাৰত দি দিম মই গুটেইখিনি মছলা ব্যৱহাৰ কৰা নাই যেহেতু মোৰ আচাৰ কম আপোনালোকৰ প্ৰয়োজন অনুসৰি মছলাৰ ব্যৱহাৰ কৰিব এতিয়া মই খিনি ভালকৈ গুটেইখিনি আচাৰত লগাকৈ মছলাখিনি সানি লম এতিয়া মই যিখিনি তেল গৰম কৰিছিলো সেইখিনি ঠাণ্ডা কৰি আচাৰত দি দিছো চাওক আৰু মই আচাৰ বনালে কেতিয়াও ভিনেগাৰ ব্যৱহাৰ নকৰো এনেকৈ যদি আপোনালোকে আচাৰ বনায় তেতিয়া হলে আপোনালোকৰো আচাৰ বহু দিনলৈ বেয়া নহব আৰু গোন্ধটো বিৰাটেই ধুনিয়া আহিছে এখিনি মই এতিয়া ভালকৈ লৰাই লম আৰু এখিনি আপোনালোকে ৰ'দত নিদিলেও হ'ব হেনেকৈ আপোনালোকে 5 পৰা 6 দিনৰ পাছত খাব পাৰিব এয়া চাওক আমাৰ আচাৰ ৰেডি হৈ গৈছে এনেকুৱা ধৰণৰ মই বটলৰ যিবিলাক গ্লাছৰ বটল আহে তাত মই আচাৰখিনি থৈ দিম এয়া চাওক আৰু মই পাছত অকনমান কেঁচা মিঠাতেল দি দিছো কেঁচা মিঠাতেল দিলেও আচাৰৰ গোন্ধ বিৰাটেই ধুনিয়া আহে এয়া চাওক আমাৰ আচাৰ ৰেডি হৈ গ'ল যদি মোৰ ভিডিওসমূহ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব